তো গাইজ আমি এতিয়া গৈ আছো দেউলীত গৈ আছো গাঁৱৰ ঘৰত। তো সিহঁতৰ তাতে মানে পূজা আছে, গস্ত পূজা। তো আমি তাতে ডেন্স কৰিম বুলি ভাবিছো। তাকে আমি এতিয়া ৰিহাৰ্চেল দিব যাব লাগে। তো ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰিব নোৱাৰিলো কাৰণ বহুত দৌৰা দৌৰি। তো এতিয়া আমি বিলবিলি উঠিলো, ছোৱালী আৰু মই দুজনে গৈ আছো। তাতে যাই দেখো বাকী বিলাক মোৰ কাৰণে ৰখি আছে। মই এয়া আহি পালোঁ ইয়াতে, আৰু এয়া দেখিছে আহি মাৰিকে অলপমান ডেন্স কৰিলোঁ। তো আজি মোৰ প্ৰথম হয়, আৰু ইহঁতে আগতে শিকিছে, আৰু মানুহ দেখিছে কিমান। আৰু আমাৰ নাচোতে নাচোতে গান তাৰমানে বন্ধ হৈ গ'ল। শিক্ষা নকৰি খাই